আজি মই বনাবলৈ ওলাইছোঁ গজা। ইয়াৰ কাৰণে মই লৈছোঁ ময়দা, 1 চামুচ ঘিউ লৈছোঁ, অলপ দিছোঁ বেকিং ছ'ডা। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই অকণমান পানী দিছোঁ, অলপ অলপকৈ মুঠি লৈছোঁ। মুঠি লোৱা হৈ গ'ল। এতিয়া মই 30 মিনিটমান এইখিনি থৈ দিম। এইখিনি হৈ গ'ল। এতিয়া হাতত অকণমান ৰিফাইন সানি লৈছিলোঁ। এইখনত লৈ লৈছোঁ। এতিয়া মই হাতেৰে মাৰি ল'ম। বেলিব নালাগে, হাতেৰে এনেকুৱা কৰি দিলে হৈ যাব। এতিয়া মই কাটি লৈছোঁ। এনেদৰে জাপি কিনে আকৌ বেলি ল'ম। এনেদৰে 5-6 বাৰমান কাটি ল'ম মই। এতিয়া মই কাটি লৈছোঁ। মই বেছি ডাঙৰ নকৰোঁ, সৰু সৰু কৰিম। কাটি লোৱা হৈ গ'ল। এতিয়া মই চেনীৰ চিৰাপটো ৰেডি কৰিম। এক বাটি চেনী দিছোঁ, 1 বাটিৰ অলপ কম। কেৰাহী লৈছোঁ, ইয়াতে মই ৰিফাইন দিছোঁ। গজাকেইটা ভাজি ল'ব লাগিব। তেলটো গৰম নহওঁতে মই গজাকেইটা দি দিছোঁ। তেতিয়া ভিতৰৰ পৰা হ'ব, নহ'লে বাহিৰটো জ্বলি যাব, ভিতৰে নহ'বই। কম জুইত ৰাখিছোঁ।
পানীখিনি বাকী আছে হ'বৰ কাৰণে। এইকেইটা হৈ গ'ল। এতিয়া মই চেনিৰ পানীত দি দিম ডাইৰেক্ট গৰমে গৰমে। চেনিৰ পানীখিনিও ৰেডি হৈ গৈছে। আমাৰ গজা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।